মৰ্নিং এভৰিৱান ৰাতিপুৱা বাতৰি কাকতখনৰ সৈতে আজি ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। আজি যিহেতু এটা বিশেষ দিন, এয়া মামাকে বাতৰি পঢ়ি আছে আৰু ময়ো ঘৰলৈ গৈ মাক ধুনীয়াকৈ সাজি কাচি লৈ আনিলোঁগৈ। মায়ে টেকেলি চেকেলি লৈ আনিছে, চবেই ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি থকা দেখি ময়ো কাপোৰটো সলাই ল'লোঁ আৰু এই সকলোবোৰ সাজি কাচি বহি আছে। মানে আজি আমাৰ চিম্পীবাৰ ঘৰৰ পৰা চাবলৈ আমাৰ মামাৰ ঘৰলৈ আলহী আহিব। চিম্পীবাৰ মানে হৈছে আমাৰ মামাৰ হ'বলগীয়া মামীজনীৰ ঘৰৰ পৰা আমাৰ মামাৰ ঘৰলৈ চাবলৈ আহিব। এয়া আলহী আহি পালেহিয়ে আৰু এয়া ককাহঁতক সকলোকে ভিতৰলৈ মাতি নি বহালোগৈ। মই চব গুটি ফাৰ্ষ্ট দিছিলোঁ, কিন্তু ভিডিঅ' কৰা মানুহ নহ'লে যে এয়া মাহঁতে পানী দিছে মেলিছে, বৌয়ে এয়া তামোল দিছেহি আৰু পিছত এয়া চবকে চিনাকি কৰাই দিছে আৰু দৰা ঘৰৰ কোন হয়, কইনা ঘৰৰ কোন হয়। ময়ো চিনাকি হ'লোঁ, এয়া বৌহঁতকো কৰাই দিছে, চবকে কৰাই দিছে। ককাইহে বেছিকৈ জানে। এয়া বাহিৰতো দুজনমান বহিলেহি, মানে ভিতৰত জেগাটো অলপ কম যে। এয়া মাহঁতে চাহ দিবলৈ গ'ল, আমাৰ চাহ দিয়া পৰ্ব। এয়া কইনা ঘৰৰ মানুহৰ বাবে চাহ এয়া চবে তৈয়াৰ কৰিছে, মানে পিঠা মিঠাই চব লৈ গৈছে। মই এনেই ভিডিঅ'হে কৰি গৈছোঁ, ভিডিঅ' বাদে মই একো কৰিব নোৱাৰোঁ ন, চবে ডাঙৰ মানুহে কৰিছে কাম। এয়া মই স্মৃতি হিচাপে ভিডিঅ'টোকে থৈ দিছোঁ আৰু চবকে ৰাখি মেলি। কইনা ঘৰৰ কোন কোন চাবলৈ আহিছিলে, এয়া আমি ভিতৰতো চাহ খাই ল'লোঁ চবে ঘৰৰ মানুহকেইটাই মিলি পেলাই। এয়া আলহীৰ লগত সকলোৱে কথা পাতিছে আৰু মইনো কি কথা পাতিম, মোৰ সমনীয়া কোনো নাই অহা যে। তাৰ মাজতে গাঁওবুঢ়া ককা আৰু আমাৰ মায়ে ইমান কান্দিছে যেন আজিহে বিয়া। এইফালে আকৌ আলহীক খাবলৈ মাতি অনা হ'ল, যিহেতু জলপান খাবলৈ দিছে সেইবাবে এনেকৈ সেৱা কৰি দিছে মামাক আমাৰ মাহঁতে। আমিকেইটা গৈ পেলাই এয়া বাহিৰত বহি আছোঁ। বৌ এয়া আহিলে, ভাবিলোঁ ফটো চটোকে অলপ উঠোঁ, কাৰণ আজি এটা স্মৰণীয় দিন, সেইবাবে থাকি যাব ফটো চটোবোৰ। এয়া ডাঙৰি বৌহঁতক ফটোও তুলিলোঁ। এইফালে আকৌ আলহীয়ে মামাৰ লগত চিনাকি হ'বলৈ মাতি নিলে, মামাক সেৱা কৰিবলৈ গৈছে। মামা কিন্তু অলপ লাজ যে, সেইবাবে অলপ নুঠাওকৈ সেৱা কৰিবলৈ গ'ল যেনিবা। তাৰপিছতে এয়া মামাক আশীৰ্বাদো দিলে বিয়াখন সোনকালে পাতিবলৈ। বিয়া ডেট এতিয়ালৈকে ফিক্স কৰা নাই, সম্ভৱতঃ বহাগ মানতে হ'ব লাগে। বিয়া ডেট ফিক্স কৰিলে মই আপোনালোকক সকলোকে মাতিম আৰু সকলো আহিবও লাগিব। ডাঙৰে ডাঙৰে পাতিছে কথা বহাগত বিয়া হ'ব বুলি, আৰু মই চব ভিডিঅ' আনিমে, জোৰোণৰ পৰা ধৰি তামোল পাণ পেলোৱা সকলো ভিডিঅ' আপোনালোকেতো গম পাবই বিয়া কেতিয়ালৈ হয়, সকলো আহিব লাগিব। পিছতে আলহী যাওঁগৈ বুলি ওলালে, যিহেতু দিন ছুটি সোনকালে আবেলি হয়, সেইবাবে আলহী যাওঁ বুলি ওলালে। সকলোকে আমি বিদায় দিলোঁ। আকৌ আমি যেতিয়া তামোল পাণ পেলাবলৈ যাম, মই তেতিয়া আকৌ ভিডিঅ' কৰিম, আপোনালোকেতো গোটেই বিয়াখনৰ ভিডিঅ' পাবলৈ আছেই আৰু সকলো বিয়ালৈ আহিবই লাগিব। সেয়া বিদায় দিয়ে আমি গোটেইকেইটা ঘৰৰ ভিতৰলৈ সোমাই আহিলোঁ, কাৰণ আজি দিনটো আমি কোনোৱে নোখোৱা নেমেলাকৈ আছোঁ। সেইবাবে ভাবিলোঁ গোটেইকেইটাই মিলি জলপান খাওঁ। এয়া চিৰা দৈ কোমল চাউল সেইবোৰ আছিলে, সেইবাবে খাই ল'লোঁ আমি। মই দুদিনমান ধৰিতো ঘৰলৈ যোৱাই নাই, ইয়াতে আছোঁ। সেইবাবে এয়া মামাকাৰ লগত ফটো চটো মাৰিছোঁ, বৌৰ লগতো এয়া আবেলি সময়কণ এনেকৈ কটালোঁ। তাৰপিছতে আকৌ ৰাতিলৈ আজি খেল আছিলে, ইণ্ডিয়া অষ্ট্ৰেলিয়া। ইণ্ডিয়া হ'লেও হাৰিলে, মনটো অলপ দুখ লাগি আছে আৰু সেইটো বাবে। তাৰপিছতে আমাৰ এয়া ভাত খাবও হ'ল, আমি ভাত খাই ল'লোঁ। ভাবিছিলোঁ মই মিনি ভ্লগ বনাম বুলি, কিন্তু মিনি ভ্লগ গৈ পেলাই বহুত দীঘল ভিডিঅ' হ'ল আৰু মই ভিডিঅ' আজিলৈকে দিয়া নাই। এইটোৱে মোৰ প্ৰথম ভিডিঅ', আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ।